गसाइगाव मुखुमायाव गुबुन गुबुन क्लाबफोरनि जोलुर गेलेगिरिफोरनो जार्सि राननानै होदों। गसाइगाव मुखुमानि श्रीरामपुर बिसिडिसनि सिङाव थानाय देशबन्धु हारिमुआरि क्लाबनि नब्लाङाव इउपिपिएल दोलोनिफ्राय रेजिस्टार थानाय गुबुन गुबुन क्लाबफोरनि जोलुर गेलेगिरिफोरनो जार्सि राननानै होदों। इउपिपिएल हान्जानि गुदि आफादनि सिङाव रेबथुमजानाय थाखोफोरनो फुटबल, जार्सि, नेट बायदि बायदि मुवाफोरखौ राननानै होदों। मख'नो गोनांदि प्रमद बर'आ आथिखालाव समाजाव सोलिबाय थानाय खोमसि फोथायनाय, जौ, गान्जा, गुबुन फेग्रा मुवाफोर लोंनायनिफ्राय गोजानाव लाखिनो आरो गेलेनाय बिथिंखौ गोख्रों खालामनानै मोनसे गोग्गो समाज दानायनि थांखिजों फुटबल, जार्सि, नेट बायदि मुवाफोरखौ राननानै होदों। बेजों लोब्बा लाखिनानै प्रमद बर'आ आथिखालनि समाव लाइमोन आथाला जाय गाज्रि दिगाव दावगालांगासिनो दं बेखौ गेलेमु आरो रंजानायनि गेजेरजोंसो सुस्रांनो हायो होनना फोरमायो। পিএল দলৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমাৰ যিটো ইউথ সেল আছে, যুৱ শাখা আছে, তেখেতসকলক দায়িত্ব দিয়া হৈছিল যে আমাৰ ইয়াত বিটিআৰৰ ভিতৰত বহুত তেনেকুৱা ধৰণৰ খেলুৱৈসকল আছে, বিভিন্ন স্পৰ্টছত যাৰ মানে ইণ্টাৰেষ্ট আছে, প্ৰতিভাশীল ল'ৰা ছোৱালীবিলাক আছে, তেখেতসকলকো আমি অলপ উৎসাহ দিব লাগে, অলপ ছাপোৰ্ট দি যাব লাগিব আৰু তেখেতসকলে যাতে নিজৰ যিটো খেলৰ প্ৰতি যিটো এটা প্ৰতিভা আছে বা ইণ্টাৰেষ্ট আছে সেইটোক আমি কি ধৰণে আকৌ এনহান্স কৰিব পাৰিম, আগুৱাই লৈ যাব পাৰিম তেখেতসকলক। আৰু সেই মৰ্মে এটা নিৰ্দেশ দিয়া হ'ল যে আমাৰ দলৰ হৈ যে গোটেই যিমান ক্লাব আছে বিটিআৰৰ ভিতৰত ৰেজিষ্টাৰ্ড ক্লাবসকল বিশেষকৈ তেখেতসকলক বৰ্তমান এতিয়া আৰম্ভ কৰিছোঁ আমাৰ ফুটবল জাৰ্চি, ফুটবল দিয়া, জাৰ্চি দিয়া আৰু নেট, ফুটবল নেট এইকেইটা আমি প্ৰভাইড কৰি আছোঁ। আৰু সেইটোৰ জৰিয়তে যাতে অকণমান উৎসাহ পায় যিবিলাকে ফুটবল খেলুৱৈসকল আছে বা যিসকলে ভাল পায় তেখেতসকলে যাতে অলপ মটিভেশ্যনটো পাই যায়। আৰু লগতে তেখেতসকলক এই প্ৰগ্ৰামৰ জৰিয়তে আমি অলপ উৎসাহ যোগাব বিচাৰিছোঁ যে আপোনালোকে অকল লোকেল লেভেলত নহয়, যাতে আপোনালোকে ডিষ্ট্ৰিক্ট পৰ্যায়ত, ষ্টেট লেভেলত বা নেশ্যনেল বা পাৰিলে ইণ্টাৰনেশ্যনেল লেভেলত যাতে যাব পাৰে সেইখিনি মেছেজ কনভে কৰি আছোঁ যে যিটোত আপোনালোকৰ ইণ্টাৰেষ্ট আছে তাত যাতে আপোনালোকে ফুল কনচেনট্ৰেট কৰি ভালকৈ অলপ কষ্ট কৰি যাতে নিজৰ কাৰণে এটা সুনাম কঢ়িয়াই আনিব পাৰে, নিজৰ পৰিয়াল, নিজৰ সমাজ, নিজৰ ক্লাব, নিজৰ এইখন অঞ্চলৰ কাৰণে সুনাম যাতে কঢ়িয়াই আনিব পাৰে। আমি অলৰেডি চাইছোঁ যে ইয়াত এতিয়া ডুৰাণ্ড কাপ পুৰা ৰেগুলাৰ চলি আছে, প্ৰত্যেক বছৰ সন্তোষ ট্ৰফি আৰম্ভ হৈছে। তো ইয়াত ফুটবল প্ৰেমী ৰাইজ বহুত আছে আৰু ফুটবলৰ প্ৰতি বহুত ধাউতি আছে, ইণ্টাৰেষ্ট আছে ল'ৰা ছোৱালীবিলাকৰ। আৰু সেইকাৰণে এই এটা মাহল যিটো পৰিৱেশ এটা সৃষ্টি হৈছে সেইখনক আমি আকৌ মানে প্ৰমোট কৰিব বিচাৰিছোঁ যাতে আমাৰ যুৱ প্ৰজন্মই যাতে বেকাৰ হৈ বহি নাথাকে। কাৰণ বেকাৰ থকাৰ কাৰণে কি হৈছে, বহুতে ড্ৰাগছৰ প্ৰতি, বহুত ধৰণৰ তেনেকুৱা নিচা জাতীয় বস্তুৰ প্ৰতি তেখেতসকলে আকৰ্ষিত হৈ আছে আৰু তেখেতসকলৰ মানে ভৱিষ্যতটো অন্ধাৰৰ ফালে গৈ আছে। তো তেখেতসকলক এইটোৰ পৰাও ৰিকভাৰ কৰাৰ কাৰণে আমাৰ এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে যাতে ল'ৰা ছোৱালীবিলাকে খেল ধেমালিত, স্পৰ্টছত যাতে ব্যস্ত হয় আৰু লগতে যিবিলাকে ভাল খেলুৱৈ তাৰ পৰা ওলাব তেখেতসকলৰ ভৱিষ্যতটো যাতে ভাল হয়। তো এইটোৱে চৰকাৰ ফালৰ পৰা নহয়, এইটো দলৰ ফালৰ পৰা যি চাইছে আপোনালোকে, এইটো আমাৰ ইউপিপিএল দলৰ ইনিচিয়েটিভ হয়। না এতিয়া আমাৰ গোটেই বিটিআৰত যিমান ৰেজিষ্টাৰ্ড ক্লাব আছে ইয়াততো আজি 53টা ক্লাবক দিয়া হ'ল আৰু ফেচ মেনাৰত আহি থাকিব, ফুটবল জাৰ্চি আকৌ আহিব আৰু ক্ৰিকেটৰো সামগ্ৰীবিলাক আহিব। কাৰণ চবৰ মানে ইণ্টাৰেষ্টটো বেলেগ বেলেগ, অকল ফুটবল দিলেও নহ'ব, বেলেগ খেলুৱা মানে খেল ভাল পোৱা ল'ৰা ছোৱালীবিলাকো আছে তেখেতসকলকো দিয়া হ'ব। তো ওৱান অফ দি মানে অবজেক্টিভ উদ্দেশ্য আছে যে কুসংস্কাৰ বা এতিয়া যি ধৰণৰ মানে নিচা দৰিবৰ প্ৰতি আকৰ্ষিত হৈ আছে বা তেখেতসকলে মানে ড্ৰাগছ লৈ আছে, তো সেইটোৰ পৰা যাতে তেখেতসকলে আঁতৰত থাকে এইটোৰ লগতে আমি সজাগতাও দি আছোঁ যে যিমান খেলুৱৈসকল আছে আপোনালোকে নিচাজাতীয় মানে দ্ৰব্য যাতে আপোনালোকে ব্যৱহাৰ নকৰে, ড্ৰাগছ যাতে ব্যৱহাৰ নকৰে। কাৰণ আপোনালোকক সুস্থ থাকিব লাগিব, আপোনালোকে হেল্ডি থাকিলেহে তেতিয়াহে এইখন খেলত আপোনালোকে আগত যাব পাৰিব। তো এইটো মেছেজো কনভে কৰা হৈ আছে। এতিয়া আমাৰ চৰকাৰ ফালৰ পৰা এতিয়া এটা আমাৰ অকণমান আগত ঘোষণাও হৈ গ'ল, ইয়াত এটা ইণ্টাৰ ক্লাব এটা টুৰ্ণামেণ্ট পতা হ'ব। সেই ইণ্টাৰ ক্লাব টুৰ্ণামেণ্টত আমি চাম যে কোনে কাৰ মানে অলপ প্ৰতিভা আছে, অলপ ইণ্টাৰেষ্ট আছে, যাৰ অলপ খেলত ভাল, তেখেতসকলক আমি কি ধৰণে ব্ৰাছ আপ কৰি অলপ আগুৱাত লৈ যাব পাৰিম যাতে বেটাৰ প্লেটফৰ্ম তেখেতসকলক দিব পাৰোঁ। আৰু সেইকাৰণে
মই ব্যক্তিগতভাৱেও ইয়াত এটা ইনিচিয়েটিভ লৈছোঁ আমাৰ আসাম ফুটবল এছ'চিয়েশ্যনৰ মানে নেতৃবৰ্গসকলৰ লগত কথা পাতি ইয়াত আসাম ফুটবল এছ'চিয়েশ্যনৰ ৰিকগনাইজ আৰু ৰেজিষ্টাৰ্ড এটা কোচ আমি শ্ৰীৰামপুৰ সমষ্টিত লৈ আহি আছোঁ যাতে ল'ৰা ছোৱালীবিলাকে ভাল কোচিং পায় ট্ৰেইনিং পায় তেখেতসকলে যাতে আগুৱাব পাৰে আৰু তেখেতসকলক প্লেটফৰ্ম নিশ্চয় প্ৰভাইড কৰা হ'ব নাই মহিলা বিষয়টো এতিয়াতো আমি ধৰক যিমান বিবাহিত মহিলা আছে তেখেতসকলেতো স্পৰ্টছৰ প্ৰতিটো তেনেকুৱা ধৰণৰ হয়তো ধাউতি নাই পৰিয়াল এটা হোৱাৰ পিছত হয়তো ইমান হয়তো সময় দিব নোৱাৰিব তেখেতসকলৰ ভৱিষ্যতৰ কথাটো আপোনালোকে জানে যে বিভিন্ন সেল্ফ হেল্প গ্ৰুপ বিভিন্ন জীৱিকাৰ কাৰণে মানে আমি মিছন লৈছোঁ বড়োলেণ্ড লাইভলিহুড মিছন লৈছোঁ তাৰ জৰিয়তে আমি কাভাৰ কৰি আছোঁ সেল্ফ হেল্প গ্ৰুপক যিটো অনুদান দিয়া হৈ আছে সেইটোৰ যোগেদি আমি কাভাৰ কৰি আছোঁ বাকী ইউথছত যিবিলাক কৰে তেখেতসকলকতো আমি স্পৰ্টছৰ ক্ষেত্ৰত যাৰ ইণ্টাৰেষ্ট আছে যেনেকুৱা আজি আমি সুধিলোঁ ইয়াত ছোৱালীবিলাকৰ মানে তেনেকুৱা ধৰণৰ ক্লাব নাই নেকি কিন্তু দুৰ্ভাগ্যজনক যে আমাৰ এইখন অঞ্চলত ছোৱালীবিলাকৰ কাৰণে তেনেকুৱা ধৰণৰ আমি ভাল পৰিৱেশ ভাল প্লেটফৰ্ম বনাই দিব পৰা নাই কিন্তু অত্যন্ত জৰুৰী যে ছোৱালী মানুহকো যাতে আমি ভাল প্লেটফৰ্ম দিব পাৰোঁ তো এইখিনি নিশ্চয়তো আমি ৰূপে আমি চিন্তা কৰিম